মাই ইউটিউব চেনেল মই ৰেশমা মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম আৰু এতিয়া মই আয়ানৰ স্কুলৰ পৰা লৈ আহিম আৰু তাক স্কুলৰ পৰা আনাৰ পিছত আপোনালোকক এটা বস্তু দেখুৱাম এটা বস্তু যেতিয়া নিজৰ হেৰাই যায় আকৌ হেতু যেতিয়া পোৱা যায় তার কিমান সুখ অনুভৱ হয় তার কিমান দেখি আনন্দ পায় হেতু আপোনাক দেখুৱালৈকে চাব আৰু প্লিজ লাইক সাবস্ক্ৰাইব কমেন্ট আপোনালোকে মোক মৰম কৰিব প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মই ভাল ভাল ভিডিও দিবলৈ আপোনালোকক চেষ্টা কৰিম বহুত কষ্টৰে আপোনালোকক ভিডিও দিছো তাৰ মূল্য আপোনালোকে দিব আৰু আপোনালোকে সাপোৰ্ট কৰিলেহে মই আৰু বেছি আগুৱাই যাব পাৰিম আৰু সাহস পাম মই বেছি ভাল ভাল ভিডিও বনাবলৈ তো প্লিজ আপোনালোকে মোক সাবস্ক্ৰাইব কৰি দিব এয়া হি এতিয়া স্কুলৰ পৰা আহিলে আৰু হি অলপো গম নাপাই যে তাৰ বাইকখন মই ভাল কৰি আনিছো হি দেখি কেনেকুৱা ৰিয়েকচন কৰে চাওকচোন তাৰ এই সুখখন দেখুৱাবলৈ মই মোৰ কেমেৰাত বন্দী কৰি ৰাখিছিলো আপোনালোকক দেখুৱাবলৈ কাৰণ হি ইমান ভাল পায় ইয়াৰ গাড়ীখন আৰু হি দেখি সঁচাই বহুত সুখ অনুভৱ কৰিছে না তুমি মুখতে কোন গিসা যাওয়া দিয়া হা স্টার্ট হইছে না সা ঠিক আছে তুই শাসন ঠিক আছে না নাই Music. Okay? মই ভাল কৰি আনিলো তাক গা পা ধুই মেলি এতিয়া সি অকমান গছত ফুল দিয়ে হেনেকে স্কুলৰ পৰা আহি পালে সি এতিয়া হেনেকে ফুলত পানীবিলাক দি আছে আৰু সি ৰেডি হ'ল ময়ো এতিয়া ভাত তৰকাৰী বনাবলৈ কিচেনলৈ যাম আৰু সি এনেকে থাকে আৰু মই ইফালে পাকঘৰত ভাত বনাওঁ আৰু এনেকে ভাত তাত বনাই আকৌ বেটিক আনিবলৈ হয়ে আৰু হে মই অকমান আজি দেখুৱালো সি ফুল দিয়া পানীটো ষ্টাইল দেখি খুব ভাল লাগিলে পানী দিলে কি হয় অকমান দেখুৱাই দিলো ও মতলব ফুল হৈ যায় ন ও আৰু অকমান অকমান লাগিব নেকি লাগিব ও এইকেইটাত এই ডাঙৰ কেইটাক দিছো আৰু অলপ অলপ দিয়া কম হৈছে ডাঙৰটো তুই ভাল পোৱা নেকি এইপিনে মই হাঁহৰ তৰকাৰী বনোৱাত একদম আৰম্ভ কৰি দিলোঁ আজি হাঁহ আৰু নাৰিকল বনাম এইফালে আৰু সিহঁতৰ কাৰণে মুৰ্গী মাংস বহুৱাই দিছোঁ সেইটো কাৰণে জল্দি ভাতৰ কাৰণে বনাব লাগে আৰু তাইক আনিব লাগে এইখিনি এতিয়া বহুৱাই দিলোঁ আৰু এতিয়া নাৰিকল ৰুকিব লাগিব আহক আমি নাৰিকল ৰুকোঁ তৰকাৰী বহাই দি থৈ দিছোঁ দুটাৰে আৰু এইফালে মই এতিয়া নাৰিকল ৰুকিব লাগে আজি নাৰিকল ৰুকা মানুহ নাই আজি মোৰহে বাৰ আৰু এয়া এতিয়া মই স্কুলৰ বাচ্চা আনিব লাগে এইফালে নাৰিকল আৰু হাঁহৰ মাংস খোৱাৰ উৎপাত সেয়েহে এতিয়া মই নাৰিকল এনেকৈ ৰুকি আছোঁ দেখিছে মই কিমান কাম কৰোঁ তাতে যেনে তেনে এটা হ'ল খুব ভাগৰো লাগে মোৰ পীড়াও নাই মই এনেকৈ কৰিব লাগিব এতিয়া মোৰ প্ৰায় নাৰিকল পিছা হৈয়ে গ'ল আৰু এইখিনি এতিয়া মই আকৌ মাংসত মিক্স কৰি দিম তাৰপিছত মোৰ হৈ যাব আৰু তাইক মই এতিয়া আনিবও যাম অলপ পিছত নিলি মোৰ হৈ গ'ল নাৰিকলখিনি এতিয়া মই এয়া হাঁহৰ তৰকাৰী হৈ আছে ইয়াতে নাৰিকলখিনি পেলাই দিম নাৰিকল দি দিলোঁ হাঁহৰ মাংসত হৈ গ'ল আৰু এইটো হৈ গ'ল তো এনেকৈ জল্দি তৰকাৰীখিনি কৰিলোঁ মই কৰি মেলি হোৱা নাই আৰু অকণমান বাকী আছে তাৰপিছত মই অকণমান এতিয়া বেটিক আনিবলৈ যাম আৰু তাইক আনিব যাওঁতে মই ক'লৈকে গৈ আছোঁ ক'ত যাই আছোঁ তো আপোনালোকক দেখুৱালোঁ মই মোৰ হাঁহ আৰু নাৰিকলৰ তৰকাৰী বনালোঁ জল্দি বনাই মেলি এতিয়া মই বেটিক আনিবলৈ গৈ আছোঁ আয়ানটো আহিলেই তাক দেখুৱালোঁ কেনেকুৱা কি কৰিলোঁ এটা তাইক আনিবতে ওচৰতে এখন বহুত ধুনীয়া নাৰ্সাৰী আছে আৰু এটা ঠাণ্ডাৰ সিজন এতিয়া বহুত ধৰণৰ বেলেগ ধৰণৰ ফুলবিলাক আহিছে
আৰু কিবা কিবি বীজো আহি আছে, পালং শাক, ধনিয়া এইবিলাক যেতিয়া মানে অকণমান বীজো লাগে, তো সেইখিনি আনিবলৈ মই এখন নাৰ্চাৰীলৈ গৈ আছোঁ। ব'লক আজি আপোনালোকক অকণমান মই নাৰ্চাৰীখন দেখুৱাই লৈ আহোঁ। তো ব'লক আমি এতিয়া গৈ নাৰ্চাৰীত লগ পাম আপোনালোকক। এয়া এইখন নাৰ্চাৰী হয়। মই এইখন নাৰ্চাৰীত গৈ খুব ভাল পাওঁ। আৰু এই নাৰ্চাৰীখনত মানে যেনেকুৱা ধৰণৰ আপোনালোকক লাগে সেয়ে চব পোৱা যায়। ফুলৰ পৰা আদি অন্ত মানে আপোনালোকৰ বীজবিলাক, পালেং শাক তাৰপিছত ধনিয়া এইবিলাক চব পায় ইয়াতে। তো মই সেইখনতে বেছিকৈ লৈ আহোঁ আৰু সেইখনতে গ'লোঁ। যাওঁতে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ, কাৰণ মোৰো এখন সৰু ফুলনি বাগিচা আছে, আপোনালোকক দেখুৱাম বাৰু মই। এনেও অকণমান গ্ৰীণ দেখিলে এনেও নিজৰো ভাল লাগে। সেইকাৰণে অকণমান নিজৰ চাইডটো যেতিয়া অকণমান গছ গছনিৰে গ্ৰীণ ডাঙৰ গছটো আৰু আমি এতিয়া লগাবই নোৱাৰোঁ ইয়াত, এনেকৈ সৰু হ'লেও যেন অকণমান কিবা ভাল লাগে, মই সেয়ে ভাল পাওঁ। আৰু কালাৰিং ফ্লাৱাৰবিলাকে যেন মানুহৰ মনবোৰো মানে ৰঙীন কৰি দিয়ে, সেয়ে মই খুব ভাল পাওঁ এইবিলাক গছ। আৰু মই বুলিয়ে নহয়, সকলোৱে ভালেই পায়, সকলোৰে ঘৰত সৰু সুৰা কিবা ন কিবা থাকেই ন। সেয়ে মই ভাবিলোঁ মোৰ ঘৰখনতো আছে বহুত কিবা কিবি অকণমান সৰু গাৰ্ডেন এখন আছে। মই আপোনালোকক নেক্সট ব্লগত বাৰু দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকক এইখন নাৰ্চাৰী চাওকচোন ভালকৈ, কিমান ধুনীয়া লাগে দেখিলে ফুলবোৰ। মই ইয়াৰ পৰাই ফুলবিলাক লওঁ, আৰু ইয়াত গোটেইখিনি বস্তুৱে পোৱা যায় একেলগে। নাৰ্চাৰীটো যদিও সৰুৱে হয়, কিন্তু আপোনাক যেনেকুৱা ধৰণৰে হয় ইয়াতে পোৱা যায়। আৰু এনেকৈ মই ফুল দুজোপামান লৈ ল'লোঁ আৰু অকণমান বীজো লৈ ল'লোঁ। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট প্লিজ। এতিয়ালৈ বাই বাই।